এটা জয়াল নিশা ঠিক 1:30 বজাৰ লগে লগে কেমেৰাত বন্দী হৈছিল এটা বিশেষ দৃশ্য। কিন্তু এই দৃশ্যটো আচলতে কিহৰ দৃশ্য এতিয়ালৈকে সবিশেষ কোনেও ধৰিব পৰা নাই। এই দৃশ্যটো CCTV কেমেৰাত বন্দী হোৱা এটা বিশেষ দৃশ্য। নিশা 1:30 বজাত ৰাতি CC কেমেৰাত ধৰা পৰিছিল এই বিশেষ বস্তুটো, এটা বগা ছাঁ। তাৰপিছতে সেই স্থানৰ পৰা বিলুপ্তি ঘটিছিল সেই ছাঁটো। আৰু এটা বিশেষ দৃশ্য মই আপোনালোকক দেখুৱাম আজি। কিন্তু সেই বিশেষ দৃশ্যটো কি দৃশ্য হ'ব পাৰে আপোনালোকে নিশ্চয় এতিয়া দেখা পাই আছে। এটা বিশেষ কোণাত এটা বিশেষ দৃশ্য। আৰু এটা দৃশ্য চাওক, যিটো জংঘল আছে সেই জংঘলৰ মাজত দেখিবলৈ পোৱা গৈছে এটা বিশেষ ছবি। আচলতে এইটো দৌৰি ফুৰিছে এটা বিশেষ জীৱ। কি জীৱ, ক'ৰ পৰা আহিল, সেয়া এক লক্ষণীয় বিষয়। যিহেতু নিশা 1:30 বজাৰ লগে লগেই CC কেমেৰাত বন্দী হৈছিলে এই দৃশ্যটো। আৰু দৃশ্যটো দেখি আচলতে সকলো আমি চাবৰ বাবে গৈছিলোঁ, কিন্তু সেই স্থানত কোনো ধৰণৰ দৃশ্য দেখা পোৱা নগ'ল। কিন্তু খালী চকুৰে দেখা পোৱা নাছিলোঁ, যাৰ বাবে আমি সেই স্থানত টৰ্চ মাৰি পোহৰেৰে উপচাই পেলাই সেই স্থানটো আমি লক্ষ্য কৰিছিলোঁ। কিন্তু লক্ষ্য কৰাৰ পিছতো সেই স্থানত কোনো ধৰণৰ একো বস্তু দেখা পোৱা নগ'ল। কিন্তু যি কেমেৰা আছে, CCTV কেমেৰা আছে, এই কেমেৰাত কিন্তু আবদ্ধ হৈ ৰ'ল সমগ্ৰ দৃশ্য।